হেল্ল' গাইজ, আজি এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত ষ্টেণ্ডাৰ্ড ভাষাত মই কথাষাৰ ক'লোঁ। কোৱাৰ মেইন কাৰণটো হৈছে মই আজি ক'তো যোৱা নাই। আজি আমাৰ গাঁৱতে পথাৰৰ মাজত আছোঁ আৰু পথাৰৰ মাজত আহি পেলাই মই বোলো মোৰ মনত কি দুই এষাৰমান কথা আছে, সেই কথাবিলাক শ্বেয়াৰ কৰোঁ। মানে কি আজিকালি আমাৰ গাঁৱৰ ভিতৰে ভিতৰে গেলামাল দোকান বা পাণ তামোলৰ দোকান যিমান নাই সিমান গাঁৱে ভূঞে তাৰমানে নিউজ মানে পৰ্টেল নিউজ চেনেল কিমান হৈছে। আৰু পৰ্টেল নিউজ চেনেল হোৱাত আমাৰ প্ৰব্লেম নাই। পৰ্টেল নিউজ চেনেল 1000টা হওক, তাতে কোনো ক'ব লগা কথা নাই। কিন্তু নিউজবিলাক অলপ মানে সমাজৰ কিছুমান অলপ ইতিবাচক চিন্তা বা সমাজখনৰ যাতে কিবা এটা ভাল হয় তেনেকুৱা ধৰণৰ কিবা চিন্তা কৰি নিউজবিলাক প্ৰকাশ কৰিব লাগে। মেক্সিমাম নিউজ এটাই কথা, কাৰোবাৰ মাইকী পলাই গৈছে বা কাৰোবাৰ মানে পৰকীয়া প্ৰেমৰ ঘটনা বা কিবা কিবি তেনেকুৱা, সেইবিলাকৰ ওপৰত নিউজটো তেওঁলোকে বেছি ফ'কাছ কৰে। আজি যেনেকুৱা আমাৰ অসমৰ, মই অলপ স্পীডত কথাখিনি কৈছোঁ, আজি যেনেকুৱা আমাৰ অসমৰ কোনোবা অৰ্চিতা ফুকন বোলে এটা ইণ্ডাষ্ট্ৰিত গৈছে, মই নাম নকওঁ আৰু কি ইণ্ডাষ্ট্ৰিত গৈছে, এইটো চবে জানে, এডাল্ট ইণ্ডাষ্ট্ৰি, তাতে গৈছে, সিটোক লৈ কেনে বাৱাল হৈ আছে। বাৱাল হ'ব লগা ঘটনা কি আছে? কোনোবাই কাৰোবাৰ নিজৰ ইচ্ছামতে গৈছে, ক'ৰবাত গৈছে, তাতে সেইটোক লৈ কেনে ইমান নিউজ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু নোহোৱাৰ মেইন কাৰণটো হৈছে সিটো যেতিয়া নিউজ দিয়াৰ ফলত যেতিয়া সেইটো নিউজ বাজি উঠে, কেতিয়াবা পেৰেণ্টছবিলাকে আমাক মানে কুৱেশ্যন কৰে যে এইটো কোন আৰু এইটো কি বস্তু, ক'ত গৈছে। কাৰণ আমাৰ মাহঁত, আমাৰ দেউতাহঁত, ইহঁত হ'ল 90s, আমি 90s যিবিলাক ল'ৰা ছোৱালী আছোঁ, যে সিহঁতৰ মাক দেউতাকে ইমান এইবিলাকৰ বিষয়ে নাজানিলে আমাক কুৱেশ্যন কৰে। যিবিলাক মডাৰ্ণ আছে তেওঁলোকৰ কাৰণে ক'ব লগা কথা নাই, কিন্তু আমাৰ মাহঁত বা আমাৰ দেউতাহঁত পুৰণি খালাতৰ, তেওঁলোকে আমাক কুৱেশ্যন কৰে যে অৰ্চিতা ফুকন কোন বা এইটো কি ইণ্ডাষ্ট্ৰিত গৈছে, যিটো বস্তু আমি কোনো কাৰণত ভাঙি কেনে ক'ব নোৱাৰোঁ। হয়তো মোৰ কথাখিনিক লৈ কেনে কাৰোবাৰ কোনোবাই বেয়া পাব পাৰে, কিন্তু বেয়া পালেও এইটো উপায় নাই। কাৰণ এইবিলাক নিউজক লৈ কেনে ইমান বাৱাল হোৱাটো মানে ভাল কথা নহয়। সমাজখনত, আমাৰ অসমখনত প্ৰব্লেম বহুত আছে, সমস্যা প্ৰব্লেম যি বুলি কয় বহুত আছে। সেইবিলাকক লৈ কেনে সেইবিলাক উঠাওক, সমাজৰ আগত সেইবিলাক দাঙি ধৰক, আঙুলিয়াই দিয়ক যে ইমান সমস্যা হৈ আছে। কিন্তু সেইবিলাক সমস্যাক লৈ কেনে মাত মাতা মানুহৰ অভাৱ, সেইবিলাক সমস্যাক লৈ কেনে মানে সমাজৰ আগত বা চৰকাৰৰ এগেইনষ্টত কথা কোৱাৰ মানুহৰ অভাৱ। আজি আপোনালোকে পৰ্টেল চেনেল খুলিছে, খোলক, ভাল ভাল নিউজবিলাক প্ৰকাশ কৰক, ভাল ভাল নিউজ দিয়ক, যাতে সমাজৰ কিবা ভাল হয়। কিন্তু এনেকুৱা নিউজ দি কেনে কি লাভ, যিটো নিউজৰ পৰা সমাজৰ একো মানে ভাল নহয়। অৰ্চিতা ফুকনৰ দ্বাৰা সমাজখনৰ কিবা এটা ভাল হ'ব নেকি? অৰ্চিতা ফুকনে নিজৰ ইচ্ছামতে য'ত যি কৰি আছে সেইটো তেওঁৰ ব্যক্তিগত কথা। তাক লৈ কেনে নিউজবিলাক বজাই কেনে সমাজখনত এটা বিতৰ্কৰ সৃষ্টি কৰি কেনে কিবা লাভ আছে নেকি? আজি চৰকাৰৰ কাৰণে, চৰকাৰৰ এগেইনষ্টত কিছুমান গৰুক লৈ কেনে কিবা কিবি ঘটনা হৈ আছে, তাৰে সত্যতা আপোনালোকে বিচাৰি কেনে সেইবিলাকৰ ওপৰত নিউজ বনাওক। মই কোনো চৰকাৰৰ এগেইনষ্টত নহয় বা কোনো পাৰ্টিৰ এগেইনষ্টত কোৱা নাই। যিটো সত্য আপুনি সত্যটো দাঙি ধৰক না। যিটো সত্য আপুনি সমাজখনক, আপোনালোকক কৈ কিয় যে নিউজ চেনেলবিলাক হওক, আপোনাৰ পৰ্টেল চেনেলে হওক বা আপোনাৰ যিকেইটা আমাৰ টেলিভিশ্যন মিডিয়া আছে, আপোনালোকক কি কয়, চতুৰ্থ স্তম্ভ বুলি কয়, হয়নে নহয়? ডেম'ক্ৰেচিৰ চতুৰ্থ স্তম্ভ হ'লে আপোনালোকৰ দায়বদ্ধতা আছে। আপোনালোকৰ দায়বদ্ধতাবিলাক নেওচি কেনে আপোনালোকে কামবিলাক নকৰিব, যিটো আমাৰ সমাজখনৰ কাৰণে সদায় বিপদজনক। আপোনালোকে সত্যৰ লগত থাকক সদায়। আপোনালোকে যদি চৰকাৰে যদি ঠিক কৰিছে তাৰিফ কৰক, যদি চৰকাৰে যদি ভুল কৰিছে এইটো আঙুলিয়াই দিয়ক। কিন্তু এনেকুৱা কিছুমান বেমেজালিৰ মাজত সোমাই কাৰোবাৰ পৰকীয়া প্ৰেম, যদি পৰকীয়া প্ৰেমটো এটা যদি ক্ৰাইমলৈ পৰিৱৰ্তিত হয়, তেতিয়াহ'লে সেইটোলৈ মাতক, সদায় মাতক। আমি ৰাইজ সদায় ছাপোৰ্ট কৰিব এইটোক লৈ কেনে। কিন্তু যিটো বস্তুক লৈ কেনে আপোনালোকে মাত নামাতিলেও হয়, সেইটো বস্তু ৰাইজৰ মাজত উদঙাই দি কি লাভ আছে? কোনোবাই ক'ব তইতো কমেডি ভিডিঅ' বনোৱা বা কমেডিৰ পৰা এইবিলাক কি টপিকত গ'লে। আৰে ভাই, মই কমেডি বনাওঁ, কিবা বনাওঁ, ইম'শ্যন চবৰে থাকে, ফিলিংছ চবৰে থাকে। কিন্তু যেতিয়া এটা বস্তু সদায় উৎপাত বাঢ়ি যাব, যেতিয়া কিছুমান বস্তুৰ সমাজখনত মানে প্ৰভাৱ যেতিয়া বাঢ়ি যাব, তেতিয়া মোৰ নিজৰ ফালৰ পৰা মই কমেডি কৰিলেও বা মই ইম'শ্যন ভিডিঅ' বনালেও মোৰ দায়বদ্ধতা আছে যে মই যিহেতু পাব্লিক প্লেটফৰ্ম এটাত কাম কৰি আছোঁ, মোৰো সেইখিনি দায়বদ্ধতা আছে যে মই সদায় কমেডি কৰিলে নহ'ব, কিছুমান ক্ষেত্ৰত মই কুৱেশ্যনো কৰিব লাগিব। আৰু সেইকাৰণে মই আজি এই কুৱেশ্যনটো কৰিছোঁ। কোনো পাৰ্চনেলি কাকো এটেক কৰা নাই, কোনো এইটো পাৰ্চনেলি নল'ব। জাষ্ট মই এইটো সমাজৰ কাৰণে এই কথাটো কুৱেশ্যনটো কৰিছোঁ যে মই কোৱা কথাখিনিত কিবা ভুল আছে নেকি? যদি ভুল আছে আপোনালোকে আঙুলিয়াই দিব, মই ঠিক কৰিব চেষ্টা কৰিম। কিন্তু আপোনালোকে যিকেইটা পৰ্টেল, কিছুমানৰ কথা কৈছোঁ, চব বেয়া নহয়, বেয়া বুলিও নকওঁ, কিছুমান ভুল আছে। পৰ্টেল যিকেইটা চেনেল আছে সেইকেইটাই যিকেইটা নিউজ আপোনালোকে দেখাই থাকে, সেই নিউজকেইটাত যদি সমাজৰ কিছুমান মানুহে তাতে কমেণ্টবিলাক দিয়ে, সেই কমেণ্টবিলাক পঢ়িব। আপোনালোকে নিউজটো তাতে
টেলিকাষ্ট কৰি কেনে আপোনালোকে নিউজটো ফেচবুক বা ইনষ্টাগ্ৰামত দি কেনে আপোনালোকে তাৰ পৰা ছাইড নামাৰিব কিয় নামাৰিব আপোনালোকৰ এটা দায়বদ্ধতা আছে যে আপোনালোকে আমাৰ সমাজখনক এটা নিউজ দিছে আৰু সেই নিউজটোৰ এগেইনষ্টত আমি যিবিলাক তাতে কমেণ্ট দিওঁ সেই কমেণ্টবিলাকো আপোনালোকে পঢ়িব লাগিব কিয় পঢ়িব লাগিব কাৰণ আমি সেই নিউজটো ভাল পাইছোঁ নে নাই মানি লৈছোঁ যে নিউজবিলাক দিয়ে বা সকলোৱে ভিডিঅ'বিলাক দিয়ে নহয় কিবা এটা পাৰ্চনেল চবৰে মটিভ থাকে বোলে যে মানি লৈছোঁ যে ছ'চিয়েল মিডিয়াত সকলোৱে ভিডিঅ' বনায় আল্টিমেটলি কি যিমানে যি নকওক কিয় বোলে যে সমাজৰ কাৰণে মই বহুত ডাঙৰ কাম কৰি আছোঁ সমাজৰ কাৰণে কিবা কৰিবৰ কাৰণে মই পৰ্টেল চেনেল খুলিছোঁ বা মই নিজে কমেডি ভিডিঅ' বনাইছোঁ মোৰ ভাল লাগে কাৰণে এইবিলাক চব মিছা কথা সত্য এটাই যে চবে টকাৰ পিছত দৌৰি আছে আৰু টকাৰ কাৰণে চবে ভিডিঅ' বনাই আছে ইটো মিছা কথা কৈ কেনে লাভ নাই ময়ো টকাৰ কাৰণে ভিডিঅ' বনাইছোঁ পৰ্টেল চেনেলকেইটাও টকাৰ কাৰণে ভিডিঅ' বনাইছে আৰু যিকেইটা নিউজ চেনেল আছে সিহঁতক কোনোদিনা সমাজৰ কাৰণে সমাজক ভাল কৰিবৰ কাৰণে ইয়াতে নিউজ দিবৰ কাৰণে কোনো নাহে যিকেইটা টেলিভিশ্যন মিডিয়াই আছে আল্টিমেটলি মৰেল অফ দ্য ষ্টৰী টকাই মেইন আৰু টকাৰ পিছতে চবে দৌৰি আছে সেইকাৰণে তাৰমানে কি জানা নাই বৰ্তমান সমাজত সঁচা নিউজ চাব লাগিলে তাৰমানে দিনটোৰ ভিতৰত 100টা নিউজৰ ভিতৰত 2টা বা 3টাই পাব বাকীকেইটা চব তাৰমানে টকাৰ পিছত দৌৰি থকাই নিউজ নতুনকৈ ভিডিঅ'বিলাক বনাই আছোঁ হয়তো কিবা ভুল হ'ব পাৰে কথাখিনিত কিবা ভুল পাবও পাৰে কোনোবাই ভুল পালেও বেয়া নাপাব যিখিনি মোৰ মনৰ ভাৱ আছিল মই সেইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ মই কোনোদিনা নকওঁ যে ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক কিবা কৰক মই আজি কৈছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি কিবা ভুল কৈছোঁ কমেণ্টত মোক আঙুলিয়াই দিব চেষ্টা কৰিম সেইটো মোৰ শুদ্ধ হৈছে নে ভুল হৈছে মই এইটো বাছনি কৰিবৰ কাৰণে আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো সকলোৱে পায় ধন্যবাদ জয় আই অসম